নাতিমুখ এটা চাগে নেদেখাকেই মৰিমগৈ নেকি। ল'ৰা বোৱাৰীক কৈ নোৱাৰিলোগৈ আৰু। লোকৰ যি নাতি পু নাতিবোৰ দেখিলে মানে নিজৰো যে এটা হ'ব, নিজৰটোকো যে ক'ৰবাত লৈ যাম ফুৰাবলৈ, তেনেকুৱা লাগে। কি কৰিম আৰু, কপালত নাই যেতিয়া। অ' মা, আপোনাক অথনিপা মাতি আছোঁ, কিনো ভাবি আছে আৰু আপুনিহে জানে। কিনো ক'ম আৰু, একেবাৰে মন চন ভাল নহয়। এইখন ঘৰত থাকিবলৈহে মন নোযোৱা হ'ল আৰু। তেনেকৈ নক'বচোন মা, কি হ'ল নকওক আকৌ, ক'লেহে গম পাম কি হৈছে আপোনাৰ। এইবোৰ কোৱা কথা নহয়, দেখিছাইচোন আৰু চবৰে ঘৰে ঘৰে ল'ৰা বোৱাৰী একদম নাতিনীয়ে ভৰি আছে, আৰু আমাৰ ঘৰখনত 3টা মানুহৰ 3টা মুখখন চাই থাকোঁতেই জনমটো যাব চাগে। কেতিয়াবা ইমান বেয়া লাগেও, ক'লে যাওঁ ক'লে নাযাওঁ লাগে। কিবা এটা ভাবা আৰু সোনকালে, ল'ৰা ছোৱালী এটা কথা। অ' মা, বিয়া হৈ অহানো কিমান দিন হৈছিলে, ৰ'ব লাহে লাহে এইবোৰ ভাবিম আৰু, অকণমান দিন এনেকৈ থাকোঁচোন। আৰু আজিৰ দিনত ল'ৰা ছোৱালী এটা ডাঙৰ কৰাটো কিমান ডাঙৰ কথা। ভালকৈ সিহঁতক খুৱাব পিন্ধাব লাগিব, ভাল স্কুলত দিব লাগিব। এতিয়া আকৌ আগৰ দিন নহয় নহয়, কিবা কিবি পইচা পাতি এটা যোগাৰ কৰি নল'লে মানে ল'ৰা ছোৱালী জন্ম দি লাভ নাই মা। নাজানো, আমাৰ দিনত আকৌ তেনেকুৱা নাছিলে পাই। আগৰ দিনৰ লগত মা মিলাই থাকিলে নহ'ব আৰু, এতিয়া যুগৰ পৰিৱৰ্তন হ'ল নহয়। আগৰ দিনত আকৌ 5টা 6টা ল'ৰা ছোৱালী নহ'লে নহয়েচোন, আজিকালি এটাকে খুৱাবলৈ ইমান দিগদাৰ। হ'লেও অকণমান সোনকালে ভাবিবা। লোকৰ শাহুৱেকবোৰ হোৱাহেঁতেন ক'লেহেঁতেন এতিয়া, পইচা পাতি এটা যোগাৰ কৰিহে ল'ৰা ছোৱালী জন্ম দিবি বুলি। আৰু আমাৰ এই বুঢ়ীজনী কেনেকুৱা, একদম সঁচাকৈ দেই, ভাল নালাগে। পুতেক বোৱাৰীয়েকৰ ওচৰত পইচা আছেনে নাই চিনি নাপায় আৰু, ল'ৰা ছোৱালী জন্ম কৰিবলৈহে যেনিবা মোক আনিলে আৰু। এনেকেচোন আমনিহে লাগিছে ঘৰত থাকি থাকি। লগৰ কাৰোবাৰ এজনীক মাতিহে ল'ব লাগিব দুদিনমানৰ কাৰণে, নহ'লে এই বুঢ়ীজনী ভাগৰ কথা শুনি শুনি মই কেতিয়াবা এই ডিপ্ৰেশ্যনত গুচি যাম বুলিহে ভয়। সেই আপোনাক মই কথা এটা সুধো বুলি ভাবিছিলোঁ। এই নহয়, ঘৰত থাকি থাকি আমনি লাগে যে অকলে অকলে, সেইটো কাৰণে লগৰ এজনীক মাতিম বুলি ভাবিছোঁ। আপোনাৰ আকৌ কিবা প্ৰব্লেম আছে নি তাত? নাই, কিনো প্ৰব্লেম হ'ব, এনেও ঘৰত আলহী থাকিলে ভালেই লাগে, মাতিবা দিয়া। কেইদিনমান তাই থকাকেই আহিব। হ'ব দিয়া, একো নাই, আমাৰ এনেও এক্সট্ৰা ৰুম আছেই, তাই তাতে থাকিব পাৰিব ধুনীয়াকৈ। আৰু তাই কৈছিলে তাই হেনো বোলে ইয়াত বিউটি পাৰ্লাৰ শিকিবলৈ আহিব, এবছৰীয়া বোলে তাইৰ কৰ্চটো, আমাৰ ঘৰতে থাকি ল'ম বুলি কৈছে। ভালেই হ'ব দিয়া, তোমাৰো লগ এটা হ'ব, দুইজনীয়ে থাকিবা আৰু। সেইটো কাৰণেই তাই বেলেগত থাকিম বুলি কৈছিলে ৰুম লৈ। মই ক'লোঁ আমাৰ ইয়াতে শিকিবলৈ আহিছে যেতিয়া আমাৰ ঘৰতে থাকিব পাৰিবি বুলি ময়ে ক'লোঁ। ভালেই কৰিলা দিয়া। মাৰ যে এইকেইদিন কি হৈছে নহয়, এনি টাইম অকল মুখখন ফুলাই থাকিবলৈকে লৈছে। কিনো ক'ম আৰু মাৰ কথা, মা আমাৰ তেনেকুৱাই আৰু। হ'লেও দিয়াচোন, মানুহৰ চব টাইমতে মুখখন ফুলি থাকিলে ভাল নালাগে। দুইজনী অকলশৰীয়াকেই থাকোঁ। মায়ে যদি মুখখন ফুলাই মেলি থাকে, মই কেতিয়াবা কথা পাতিবলৈ গ'লেও মায়ে মুখখন ফুলাই দিয়ে। কিবা এটা পাতিম বুলি ক'লেও মই নপতাকেই গুচি আহোঁ আৰু জানানে। কিনো ক'ম আৰু, তেনেকুৱাই আৰু। এতিয়া লগৰজনী আহিব বুলি গম পালে বা কি কয় তাৰো ঠিক নাই। নাই, মায়ে একো নকয়, মই সেইটো কথা ভালকেই জানো। ঘৰত আলহী দুলহী থাকিলে মানে মায়ে ভালেই পায়। চাবাচোন, মায়ে দুদিনমানৰ পিছত নিজেই ৰান্ধি বাঢ়িহে খুৱাব তাইক। তেনেকুৱা যদি হয় ভালেই আৰু। হ'লেও মাক আগতীয়াকৈ কথাটো কৈয়ে থৈ দিব লাগিব, তাই আকৌ আজি আহিবই নহয়। তুমি আকৌ কিবা কিবি খোৱা যোগাৰ কৰি থৈ যাবা দেই, নহ'লে মই অকলশৰীয়া মানুহজনীয়ে ক'ত কিখন বিচাৰি ফুৰিমগৈ। হ'ব দিয়া, মই বজাৰ সমাৰ কৰি দিম নহয়, তুমি চিন্তা কৰিব নালাগে দিয়া। বেচেৰীজনীক যে কিমান দিনৰ মূৰত লগ পাম, লগ নোপোৱা যে আজি বহুত দিনেই হ'ল। আগতে দুইজনী একেলগে থাকোঁ জানানে। গম পাইছোঁ, তেতিয়াহ'লে আজি লগৰ ছোৱালী লগ পাই আৰু মোকনো ক'ত চাগে পাত্তা দিবা। সেইটো কথা নহয়, ইমান দিনৰ মূৰত লগ পাম আৰু কথা দুটামানটো পাতিবই লাগিব। হ'ব, তুমি এতিয়া যোৱা বজাৰলৈ, মাক কথাটো কৈ থৈ আহোঁগৈ। একেবাৰে সাজি কাচি আছা যে, ক'ৰবালৈ যাবা নেকি? নাই নাযাওঁ, হেৰি লগৰ এজনীহে আহিব, তাকে আপোনাক ক'বলৈ আহিছোঁ। তোমাৰ লগৰ নেকি? ক'ৰ পৰা আহিব? আমি আগতে একেলগে পঢ়া, একেলগে ডাঙৰ হোৱা আৰু। তাই ইয়াত পাৰ্লাৰ শিকিবলৈ আহিব, সেইটো কাৰণে আমাৰ ঘৰত এবছৰমানৰ কাৰণে থাকিবলৈ আহিব। ক'ৰ কি ছোৱালী, চিনি জানিও নাপাওঁ নহয়। বাৰু, আহিবলৈ বিচাৰিছে যেতিয়া আহক, বাধা নকৰোঁ, ভালছে থাকিলেই হ'ল আৰু। নাই মা, ভালেই বাৰু তাইৰ স্বভাৱ চৰিত্ৰবোৰ, ঘৰুৱা নিচিনা হ'ব। এতিয়া কিবা এটা কৰিবলৈ ক'বলৈও মোৰ বেয়া নালাগিব, সেইটো কাৰণেহে মাতিছোঁ বাৰু। বেলেগ হোৱাহেঁতেন নেমাতিলোহেঁতেন। কেতিয়া পাবহিনো? পাবহি হ'লেই চাগে, মই অকণমান ওলাই যাওঁচোন আগফালেকে। হওক তেওঁ, কোনোবা এজনী আহিব, লগ এটাকে হ'ব কথা চথা পাতিবলৈ মেলিবলৈ। নহ'লে আকৌ আমাৰ এইও বৰ অকলশৰীয়া নহয়। এহেঁতক আৰু সংসাৰখন আগবঢ়াবলৈ কৈছোঁ, এহেঁতিও নেভাবেইচোন একো। সেইটো কাৰণে মোৰো কৈ থাকিবলৈ কি দৰকাৰনো, নিজে যদি ভাবি পায় আৰু কৰিব আৰু, নহ'লে নাই। ইমান কৈ থাকিব নোৱাৰো নহয়। এইজনী যে ইমান দেৰি পোৱাহি নাই অ', অথনিৰ পৰা ৰৈ একেবাৰে আমনি লাগি গৈছেগৈ। আইঅ' দেহি পালিহি, ইমান দূৰ চাগে খোজকাঢ়ি ভাগৰ লাগি গ'ল ন।
অঁ ইমান দূৰ খোজ কাঢ়িব লাগে, বহুত সোমাব লাগে দেই তহঁতৰ ঘৰলৈ। এইডোখৰ পিছে কিহত অহা যোৱা কৰ? এইফালে সৰু সুৰা গাড়ীবোৰ চলি থাকে, অহা যোৱা কৰিবলৈ ইমান টেনশ্যন নাই বাৰু। তই এদিনীয়াৰ কাৰণে চাগে গাড়ী চাড়ী নাপালি। এনেই আমাৰ এইপিনে ইমানো সুবিধা নাইকিয়া নহয় বাৰু। ঠিকেই আছে তেতিয়াহ'লে, মই আকৌ ভাবি ভয়ে খাই গৈছিলোঁ সদায় যদি এনেকৈ খোজকাঢ়ি থাকিবলৈ হয় কি হ'ব বাৰু গতিটো। টাউনত ক'ৰবাত ৰুম চুম ল'বগৈ লাগিব আৰু। সেই নেলাগে মই সুবিধা কৰি দিম নহয়, তইনো কেলৈ ইমান টেনশ্যন লৈ আছ? ঘৰ পোৱাহিয়ে নাই, বেলেগ ঘৰ লোৱাৰ কথা ক'লিয়ে। হ'ব হ'ব দে, বৰ ভাগৰ লাগিছে অ', বৈ ঘৰলৈ। মানুহটোকে পঠিয়াই দিব পাৰিলোহেঁতেন, তেওঁ আকৌ বজাৰলৈ গৈছে নহয়। সেইটো কাৰণে আৰু ময়ে গুচি আহিলোঁ। বিচনাখন দেখি একেবাৰে শু শু লাগি গৈছেগৈ, বৰ ভাগৰ লাগিছে অ'। শুবি ৰ, বজাৰৰ পৰা কি আনিছে ৰ, বনাই কৰি পিনে তই খাই মেলি শুবি আৰু একেবাৰে। হ'ব থচোন এতিয়া যিহকে আছে তিহকে দে কিবা এটা, বৰ ভোক লাগিছে, খাই পিনে অকণমান জীয়াই হতাই লওঁ আৰু। হ'ব তেতিয়াহ'লে, আমি অথনি ৰাতিপুৱা খোৱা অকণমান চব্জি থৈয়ে দিছিলোঁ, সেয়াকে খাই পিনে তই অকণমান জিৰণি লৈ ল। অঁ আলহী ছোৱালীজনী পালাহি? আলহী পাই, তাকে কৈছোঁ আকৌ মোৰ বৰ ভাগৰ লাগিছে বোলো, বিচনাখন দেখি একেবাৰে শুই দিওঁ যেন লাগিছে। আপুনিয়ে ন মা? অঁ হয় আকৌ, আমাৰ বোৱাৰীয়ে কৈছে আকৌ তুমি বোলে আমাৰ ঘৰত এবছৰমান থকাকৈ আহিছা। অঁ চাওঁচোন, যিমান দিন পাৰোঁ আৰু থাকিম আৰু ইয়াতে, যদি আপোনালোকৰ একো অসুবিধা নহয়। হে নাই নাই, কি অসুবিধা হ'বনো, গোটেইকেইজনী মিলিজুলি থাকিলেই হ'ল আৰু। তহঁতি কথা পাত ৰ, মই তোলৈ ভাতকেইটা বাঢ়ি লওঁগৈ। যোৱা বোৱাৰী, বৰ চাগে ভোকে পিয়াহে আহিছে। পিছে বোৱাৰী কেনেকুৱা পাইছে আমাৰ? ভালেই, কিনো বেয়া হ'ব আৰু, খালি ল'ৰা ছোৱালী এটা নাই, মই সিহঁতক তাকে কৈ আছোঁ। চবৰে নাতি নতিনিয়াল হ'ল নহয়, আমাৰো কেতিয়াকৈ হয় নাজানো আৰু, নে ভাগ্যত নায়েই নাতি নচোৱাবলৈ। হ'ব চিন্তা নকৰিব, বিয়া পতানো কিমান দিন হৈছে? নাজানো আৰু, ভগৱানে যেতিয়াই দিয়ে তেতিয়াহে হ'ব আকৌ। পিছে তোমাৰ বিয়া বাৰু ঠিক হৈ আছে নেকি? নাই বিয়া বাৰুৰ কথা এতিয়া ভাবিব হোৱা নাই, আগতে নিজে কিবা এটা কৰি লওঁচোন, তাৰপিছত ভাবিম বাৰু। ভালেই আৰু দিয়া তেতিয়াহ'লে। হেৰি তুমি কাপোৰ কানিকেইটা সলাই হাত মুখকেইটা ধুই আহাগে যোৱা, তাই আকৌ এইপিনে ভাত বাৰী মাতি থাকিব তোমাক। অঁ হ'ব। ৰিনি, ইয়াতে থাকি কেনেকুৱা পাইছা পিছে? ভালেই আৰু, কিনো বেয়া লাগিব, কথা পাতিবলৈও কোনো নাই নহয়। বয়ফ্ৰেণ্ড এটা থকাহেঁতেন বাৰু ভালেই আছিলে, সেনেকেও এটা আকৌ নাই নহয়। কি যে কথা কোৱা নহয়, তুমি এতিয়া যুগৰ ছোৱালী হৈ তোমাৰ বয়ফ্ৰেণ্ড নাই বুলি ক'লে মানে মই যে মানি নলওঁ আৰু দেই। মিছা কথাটোনো কেলে ক'মনো, নাই আৰু। কিয়, কাকো ভালেই লগা নাই নেকি আজিলৈকে? ভাল লাগিলেও আকৌ কিছুমান মানুহক ক'ব নোৱাৰি যে, সেইটো কাৰণে মনৰ কথা মনতে থৈ দিছোঁ আৰু। ভাল লগাটো আৰু কৈ দিলে ভাল। তাকেহে। কথা এটা কওঁ নি? কওক আকৌ, কিনো? কথাটো কৈ দিলত যদি তুমি বেয়া নোপোৱা তেতিয়াহ'লেহে ক'ম। এনেকে কথাবোৰ পকাই থাকিলেহে ভাল নালাগে, কওক আকৌ। মোৰচোন আজিকালি তোমাক ভাল লাগিবলৈ ধৰিছে। কি কৈছে এইবোৰ? এই যদি গম পায়, মোক কিন্তু এইখন ঘৰত 1 মিনিটো থাকিবলৈ নিদিব দেই। এইবোৰ কথা আপুনি মোক নক'ব। তোমাৰ ফালৰ পৰা য়েছ নে ন' সেইটো কোৱা, বাকীখিনি তুমি কিয় টেনশ্যন লৈছা? মই আছোঁ নহয়, মই মেনেজ কৰিম। সঁচাকে ন, আমি যে দুইটাক আগতেই পাব লাগিছিলে। কেতিয়াবা এৰি খাৰ কথা ময়ো নভবা নহয়, কিন্তু কি কৰিম, উপায় নাই নহয়। তাই মোৰ লগৰ ছোৱালী ন, মইতো তাইক ধোকা দিব নোৱাৰোঁ। আজিকালি এইবোৰ সাধাৰণ কথা, তাই গম নাপাই দিয়া, তোমাৰ মোৰ মাজতহে থাকিব। হয় বাৰু সেইটো কথা। হেৰা শুনিছানে, তোমাৰ লগত কথা এটা আছে, ৰুমলৈ ব'লাচোন। কিনো কথা আছে জানো পাই এই মানুহজনী, ইয়াতে কোৱাচোন। আৰু ইয়াত বেলেগৰ মানুহ নাই নহয়, আমি তিনিটাহে আছোঁ। চব কথা চবৰ আগত পাতিব পৰাহেঁতেন ভালেই আছিলে, ব'লাচোন। কি হ'লো তোৰ ভাগৰ, ইমান যে আজি মুখখন ফুলাই আছ? মই কিবা জগৰ লগালো নেকি? নাই লগোৱা, জগৰ লগাব লগা ইয়াত মানুহ নাই নহয়, তইহে আছ। তোৰ যে ঘৰৰ পৰা ফোন এটা নাহে, ঘৰলৈ যাবলগীয়া নাই নি তোৰ ভাগৰ? গৈ আহিবি আকৌ, 2 এদিন থাকি আহিবি। ক্লাছবোৰ ক্ষতি কৰিলে আকৌ নিজৰহে লোকচান, সেইটো কাৰণে ক্ষতি নকৰোঁৱে মই। মানুহটোচোন দিনে দিনে সলনি হৈ গৈ আছে। আগতে কামৰ পৰা অহাৰ পিছত মোৰ লগত অলপমান কথা পাতে, আজিকালি সেইবোৰ একোৱেই নাই। আজিকালি আকৌ কামৰ পৰা অহাৰ পিছত চিধাই ৰিনিৰ কথাহে সোধে। তাইক বাৰু আমাৰ ঘৰত ৰাখি ভুল কৰিছোঁ নেকি মই? নাই আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। এইবোৰ কথা ময়ে লক্ষ্য কৰিছোঁ নে মায়েও লক্ষ্য কৰিছে বাৰু? মই মাক সুধিব লাগিব। যদিহে এনেকুৱা কিছুমান কথা হৈ আছে, মোৰ বাৰু কি হ'ব? মই তাইক অনাটোৱে ভুল আছিলে, আনিবই নালাগিছিলে। সেইদিনাখন তাই ক্লাছলৈ যাওঁতে এওঁৱে লৈ গৈছে। আজিকালি মানুহটোৱে সঁচাকৈ মোৰ লগত ভাল যে কথা এটা নপতা হ'ল। অ' বোৱাৰী, ৰিনি যে আজি ক্লাছৰ পৰা ইমান দেৰি হ'ল অহা নাই? নাজানো মই, অকল ৰিনি শুনি শুনি মোৰ মাথাটো বেয়া হৈ গৈছেগে মা। অঁ তোমাৰ আকৌ কি হ'ল আজি? মা, আপুনি বাৰু কথা এটা লক্ষ্য কৰিছেনে? ৰিনি অহাৰ পৰা এওঁ যে একেবাৰে সলনি হৈ গৈছেগে। মোৰ লগত না ভালছে কথা এষাৰ পাতে, না একেলগে খায়, একোৱে ভাল লাগি থকা নাই মোৰ। মই আকৌ নাজানিম নহয় তোমাৰ লগৰজনী কেনেকুৱা স্বভাৱ চৰিত্ৰৰ আকৌ ছোৱালী। মই তোমাৰ লগৰ কাৰণে শুশ্ৰূষা কৰি আছোঁ আৰু।
অঁ মা, মই লক্ষ্য কৰি আছোঁ নহয়, এই অহাৰ পৰা চব সলনি হৈ গ'ল আমাৰ ঘৰৰ। নাই নাই, আমাৰ এনেকুৱা নহয়, তোমাৰহে কিবা ভুল হৈছে। নাজানো আৰু মা, ৰিণীয়েও আজিকালি এইখন তাই নিজৰেই যেন ঘৰ তেনেকৈ বুলি ভাবিবলৈ ধৰিলে। আজিকালি খোৱা বোৱা চব হিচাপ তাইয়ে ৰখা হ'ল। তাইয়ে যেন এইখন ঘৰৰ বোৱাৰী তেনেকুৱা নিচিনা কৰিবলৈ ধৰিলেগৈ। অ' মা, কিহৰ মিটিং চলিছে অ' ইমান? কিয় লাগেনো তোক চব ক্ষেত্ৰতে আমাৰ ঘৰৰ কথা? আমি কিবা এটা পাতিছোঁ আৰু ঘৰৰ কথা, তই এনেকৈ কৈছ যে মোক? অঁ কৈছোঁ, আলহী হিচাপে থাকিলে মই ভাল পাওঁ। আৰু শুন ৰিণী, মোৰ মানুহটোৰ পৰা তই অকণমান আঁতৰি থাকিবি, মইতো কেতিয়াই কৈ থৈছোঁ। কিন্তু এইবোৰ তহঁতৰ সংসাৰৰ মাজত সোমোৱা নাই আকৌ দেই। তই মোক এনেই এইবোৰ ভুল ভাবি নাথাকিবি, মইতো সেইবোৰ কথা কোৱাই নাই একো। তই মুঠতে আমাৰ সংসাৰৰ পৰা অকণমান আঁতৰি থাকিবি। মই ইয়াৰ লগত এনেকৈ কথা পাতি থাকিলে বৰ এটা ভাল নাপাওঁ। কথা মানে সেইটোহে। ঠিক আছে তেতিয়াহ'লে, মই থকাৰ কাৰণে চাগে এইখন ঘৰত তোৰ অশান্তি হৈছে, আৰু এনেও মই এইখন ঘৰত থাকিবলৈ অহা নাছিলোঁ, তইহে এইখন ঘৰত মোক ৰখালি। হ'ব দিয়া, এতিয়া আৰু ইয়াত কাজিয়া কৰি থাকিব নালাগে। বাহিৰৰ মানুহে শুনিলে কি বুলি ভাবিব বাৰু? ৰিণী, হ'ব, এতিয়া এইডোখৰত তৰ্ক কৰি থাকিব নালাগে। যোৱা, কিবা এটা বনোৱাগে। মা, এইখন ঘৰ তাই নহয়। কিবা এটা খাবলৈ মন গৈছে মোক ক'ব, মই বনাই দিম নহয়। এই আমাৰ ঘৰৰ আলহীহে, এইক নকলেও হ'ব কিছুমান কথা। মই আছোঁ যেতিয়া মই বনাম। বোৱাৰী, হ'ব দিয়া, লোকৰ ছোৱালী এজনী কেনেকৈ আনি পিনে ঘৰত এনেকুৱা কথা নক'বা। কিয়? কেলৈ নক'ম? কিছুমান কথা ক'বই লাগিব এতিয়াই। মই যদি এতিয়া তাক এইবোৰ সতৰ্ক নকৰোঁ, তাৰপিছত আৰু এটা ডাঙৰ কাম কৰিব, তেতিয়া আপুনি কি কৰিব? সংসাৰখন মোৰ হয়, মই ক'বই লাগিব। আপুনি ইয়াত মাত পাতি লাভ নাই। মোৰ সংসাৰ মই কেনেকৈ বচাব লাগে মই জানো। নাজানো আৰু কি আৰম্ভ হৈছে এইখন ঘৰত। মই আকৌ এইবোৰক মাতি অনা নাই নহয়। তোমাৰহে লগৰ ছোৱালী, তুমিহে মাতি আনিছিলা। সমাধান তুমিয়ে কৰিবা, আৰু এইখন ঘৰত এনেকৈ কাজিয়া কৰি থকা ঘৰ নহয়। যদি মোক এনেকৈ ক'লে আৰু মোৰ এইখন ঘৰত থাকি একো লাভ নাই। সোনকালে মই বেলেগ ঘৰ এটা ল'ব লাগিব। এই কিছুমান কথা গম পালে যেন লাগিছে, সেইটো কাৰণে চাগে মোক তেনেকৈ কৈছে নেকি? ইও কম নহয়, তাই নথকা অৱস্থাত মোৰ ওচৰত কথা পাতিবলৈ আহিবলৈ কওঁৱেই। তাই থকা অৱস্থাটো আৰু মোৰ লগত তেনেকৈ কথা পাতি থাকেহি, তাইতো সন্দেহ কৰিবই। কি যে কৰিম মই একো ভাবিয়ে পোৱা নাই। কি কৰিছা অ'? ইমান বিচাৰি ফুৰিছোঁ। তোমাৰ মানুহজনীয়ে কিছুমান কথা আমাৰ গম পাইছে নেকি? আজি মোক বহুত বেয়াকৈ কৈছে অ' তাই। এই আমাৰ সেইজনী তেনেকুৱাই অ', অকণমান বলিয়া নিচিনা নহয়, যিকোনো গাই থাকে। মই পাত্তা নিদিওঁ নহয়, সেইটো কাৰণে আজিকালি জনা হ'লো আৰু তাইৰ কথা বতৰাবোৰ। মই তাইৰ কাৰণেহে এইখন ঘৰত থাকিবলৈ পাইছোঁ। মই এইবোৰ ভুল কৰিব নোৱাৰোঁ। আপুনি মোৰ লগত এনেকৈ কথা পাতিবলৈ নাহিব সদায় সদায়। মই আৰু এইবোৰৰ পৰা আঁতৰিম। মই বেলেগ ঘৰলৈ যাম চাগে। ক'লে কি তোমাক তাই? সেইটো কোৱা। মই আছোঁ নহয়, তুমি কেলৈ টেনশ্যন লৈছা? অঁ, তাই যদি গম পাইছে গম পাবলৈ দিয়া। আমি নোকোৱাকৈ যে আকৌ তাই নিজে গম পাইছে, ভালেহে। ব'লা তেতিয়াহ'লে আজিয়ে বিয়াখন পাতি লওঁগৈ। ইমান যদি তোমাৰ ভয় লাগিছে, তেতিয়া আৰু ভয় কৰি থাকিব নালাগে। এইবোৰ কথা ইমান সহজ নহয়। আমাৰ ভুল হৈছে। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। ঠিক আছে, তুমি যদি এইখন ঘৰ এৰি যোৱা, আমাৰ মাজত যি হৈছিলে চব মই কৈ দিম। আৰে তুমি নুবুজা কেলে? কিয় ব্লেকমেইল কৰি আছা? মই হৈছোঁ এজনী ছোৱালী, আৰু তুমি হৈছা এটা বিয়া পতা মানুহ। মই তোমাৰ লগত থাকিব নোৱাৰোঁ নহয়। আৰু এতিয়াতো তোমাৰ মানুহজনীও গম পাইছে এইবোৰ কথা। এইবোৰ কথা আগতে ভাবিব লাগিছিলে। অঁ, সেইটোৱেতো মোৰ ভুল হ'ল। আমি ইমান সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ, আৰু ময়ে আজি ইমান ডাঙৰ ভুল কৰিলোঁ। তুমি এতিয়া এইবোৰ কথা ভাবি লাভ নাই। যি হ'ল হৈ গ'ল আৰু। ৰিণী, তোক মই ইমান বিশ্বাস কৰিছিলোঁ, ইমান মৰম কৰিছিলোঁ। তই আজি বিশ্বাসৰ মূল্যটো এয়াই দিলি নে? তহঁতৰ মাজত ইমানখিনি কথা বতৰা ইমানখিনি আগবাঢ়িলে বুলি মই ভবা নাছিলোঁ। এইবোৰ কথা নিজে জানিলাই যেতিয়া, গম পালাই যেতিয়া, আমাৰ আৰু তোমাক ক'বলগীয়া নাই। হেৰা, তুমিনো এনেকৈ কেলে কৈছা? তুমি চোৱাচোন, ৰিণী নোহোৱাৰ আগতে আমাৰ সংসাৰখন কিমান ভাল লগা আছিলে, আৰু এতিয়া তুমি ৰিণীক পাই মোক এনেকৈ আঁতৰি যাবলৈ তুমি কেনেকৈ ভাবিছা? ৰিণী, তই আমাৰ এওঁক বুজাচোন। তই এবাৰ হ'লেও ক ৰিণী। ঠিক আছে, তোমালোকে যদি ইমানখিনি আগবাঢ়িব পাৰিলাই, মোৰ আৰু এইখন ঘৰত একো কাম নাই। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। মই ইমান ফুটনি মাৰি কৈছিলোঁ যে মোৰ ল'ৰা এনেকুৱা নহয় বুলি। তোৰ আজি হৈছে কি? হা, তোৰ হৈছে কি? বেলেগ ছোৱালী এজনীৰ কাৰণে যে তোৰ নিজৰ ঘৈণীয়েক যে এনেকৈ কৰিছ? ৰিছা, তই মোক ভুল বুজি নাথাকিবি। যিখিনি হ'ল, মই এতিয়া ইয়াকেই বেলেগৰ লগত থাকিবও নোৱাৰোঁ। বোৱাৰী, এইখন ঘৰত হ'লে মই আৰু থাকিব নোৱাৰোঁ দেই। তুমি যদি থাকা থাকিব পাৰা, মই এক ছেকেণ্ডো নাথাকোঁ ইহঁতৰ লগত। মা, ময়ো এইখন ঘৰত থাকিব নোৱাৰোঁ। ব'লক আমি বেলেগকৈ থাকিম। ইমান সহায় কৰিলোঁ, লাষ্টত মোক এয়াহে দিলি। ব'লক মা, এইখন ঘৰত আৰু থাকি লাভ নাই। ভালেই হ'ল দিয়া, এইখন ঘৰত ইহঁতে থাকিলে আমাৰহে সুখ নহ'লহেঁতেন। ওলাই গৈছে যাওক দিয়া। তাকেহে, এতিয়া আৰু অকণমান শান্তি। চববোৰ কথা গম পালে যেতিয়া, এতিয়া আৰু চিন্তা নাই।